মৰমৰ বন্ধুসকল আপোনালোক কেনেকুৱা আছে মই আশা কৰিছোঁ আপোনালোকে ভালে আছে তো বন্ধুসকল আজি নতুন এটা প্ৰশ্ন লৈ আগবাঢ়ি আহিলো মই মহিফুল ইছলাম আৰু আপোনালোকে দেখি আছে আসাম কুইজ NITI ইউটিউব চেনেল তো বন্ধুসকল যদি আমাৰ চেনেলত নতুন হৈ আছে তেনেহলে চেনেলখন সাবস্ক্ৰাইব কৰি লব আৰু বেল আইকনখন প্ৰেছ কৰি লব তাৰ কাৰণ নতুন নতুন কুইজ কম্পিটিশনৰ প্ৰশ্ন দেখাৰ কাৰণে আপোনালোকক তাতে নটিফিকেশন যাব তো বন্ধুসকল আজিৰ প্ৰশ্নটো হল কোনটো প্ৰতিষ্ঠানে ষ্টন ক্ৰাছিং ইউনিটৰ বাবে পৰিবেশ নিৰ্দেশনা মুকলি কৰিছিল আকৌ এবাৰ কৈ দিছো কোনটো প্ৰতিষ্ঠানে ষ্টন ক্ৰাছিং ইউনিটৰ বাবে পৰিবেশ নিৰ্দেশনা মুকলি কৰিছিল অপচন 4টা আছে 4টাৰ ভিতৰত শুদ্ধ অপচনটো আপোনালোকে কমেন্ট কৰি জনাই দিব তো অপচন কেইটা মই কৈ দিছো অপচন নম্বৰ 1 NGT অপচন নম্বৰ 2 CPCB অপচন নম্বৰ 3 নীতি আয়োগ আৰু অপচন নম্বৰ ডি NAEB তো শুদ্ধ উত্তৰটো আপোনালোকক কমেন্ট কৰাৰ কাৰণে মই এতিয়া আপোনালোকক 10 সেকেন্ড সময় দিম তো এতিয়া আমি 10 সেকেন্ড অপেক্ষা কৰিম মানে কাউন্টিং কৰিলে হ'ব 9 8 7 6 5 4 3 2 1 তো বন্ধুসকল আপোনালোকৰ সময় শেষ হৈ গল তো এতিয়া মই শুদ্ধ এনসাৰখিনি কৈ দি আছো শুদ্ধ উত্তৰটো হল অপচন নম্বৰ 2 CPCB ইয়াৰ কিছুমান টকাখিনি মই কৈ দিছো আপোনালোকে মনোযোগ সহকাৰে শুনি লব কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে CPCB হেহতিয়াকৈ শিল চূৰ্ণ বিচূৰ্ণ কৰাৰ বাবে পৰিবেশ নিৰ্দেশনা মুকলি কৰিছে নিৰ্দেশনাবোৰ ইয়াৰ পৰামৰ্শৰ ওপৰত আধাৰিত নতুন দিল্লী স্থিত বিজ্ঞান কেন্দ্ৰ আৰু পৰিবেশ CPCB হৈছে পৰিবেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনত এক বিধিবদ্ধ সংগঠন তো বন্ধুসকল ভিডিওটো কেনেকুৱা লাগিছে যদি ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু আমাৰ চেনেলত নতুন হৈ থাকিলে চেনেলখন সাবস্ক্ৰাইব কৰি লব তো ভিডিও দেখাৰ কাৰণে ধন্যবাদ জয় আই অসম